এইখন চাদৰ হয়। ইয়াত ধুনীয়াকৈ তামা গুণাৰে আৰু ব্লু কালাৰ গুণাৰে ধুনীয়াকৈ এনেকৈ বুটা বাছি দিছে। চাওক ডিজাইনটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি কাৰোবাক এই ডিজাইনটো ভাল লাগে কণ্টেক্ট কৰিব। এনেকুৱা হোৱাইট কালাৰৰ মেখেলা চাদৰ থাকিব লাগে এযোৰ নামঘৰত পিন্ধি যাব ধুনীয়া হয়। আৰু এইকেইটা হৈছে চাদৰখনৰ ছাইড পাৰি, 6টা ছাইড পাৰি থাকিব। চাওক আৰু এইখন হৈছে মেখেলাখনতো ধুনীয়াকৈ এনেকৈ তামা গুণাৰে ফুল বাছি দিয়া হৈছে আৰু ধুনীয়াকৈ ওপৰলৈকে এনেকৈ বুটা ডিজাইন দিয়া হৈছে। বেলেগ বেলেগ কালাৰত পাই যাব। এইটো হৈছে নেভি ব্লু কালাৰ আৰু এটা আছে বটল গ্ৰীণ কালাৰ। ভাল লাগিলে কণ্টেক্ট কৰিব। আৰু এইযোৰ বেলেগ ডিজাইনৰ হয়, য়েল্ল' কালাৰ ধুনীয়াকৈ হোৱাইট আৰু তামা গুণাৰ ইউজ কৰি বুটাকেইটা এনেকৈ দিয়া হৈছে। এয়া চাওক মেখেলাখন ধুনীয়াকৈ ওপৰলৈকে সৰু সৰু বুটাৰ ডিজাইন দিয়া হৈছে। আৰু ইয়াৰ মেখেলাখনৰ আঁচলটো চাওক, মেখেলাখন ধুনীয়া আহল বহল হয়, একো অসুবিধা নহয় পিন্ধিবৰ কাৰণে। এইটো ব্লাউজৰ পিচ হয়, ইয়াত ধুনীয়াকৈ হেভিকৈ বুটা বাছি দিছে। আৰু এইখন চাদৰ আঁচলটো চাওক, ডিজাইনটো খুবেই ভাল লাগিছে। এই ডিজাইনটো যদি আপোনালোকে পচন্দ কৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব। আৰু মোৰ পিছফালে অলপবা দেখাই আছে গাত লৈ চাওক, গোটেই চাদৰখনতে সৰু সৰু বুটা দিয়া হৈছে। চাওক ঘন ঘনকৈ বুটা দিয়া হৈছে। আৰু এইকেইটা হৈছে চাদৰখনৰ ছাইড পাৰি। চাওক ছাইড পাৰিকেইটা ধুনীয়া লাগিছে। বটল গ্ৰীণ কালাৰত আছে। এয়া চাওক